হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আৰু আজি বনাবলৈ লৈছোঁ পিঠাগুড়ি আঞ্জা। আপোনালোকে বাৰু খাই পাইছেনে পিঠাগুড়ি আঞ্জা? খাবলৈ বহুত সোৱাদ লগা হয় আৰু একেবাৰে সাধাৰণভাৱে বনাইছোঁ আৰু বহুত সহজতে হৈ যায়, কম সময়তে হৈ যায়, মানে বেছি টাইম নালাগে। তাৰ কাৰণে চাউলখিনি ভালদৰে ধুই লৈছোঁ। আপোনালোকে তিয়াই থ'ব পাৰে, মই তিয়াই থৈ দিয়া নাই, মানে অলপমান চাউলটো ঢিলা ঢিলা হ'ব লাগিব, তেতিয়া ভাল হয় খুন্দিবৰ কাৰণে। আৰু এয়া মাছ, বৰালি মাছ আনিছিলে, সেয়াও ফ্ৰাই কৰি লৈছোঁ। আৰু যিহেতু ঔটেঙাৰ লগত বনাম, ঔটেঙাটোতো লাগিবই, সেইটো কাৰণে ঔটেঙাও লৈ লৈছোঁ। আৰু ঔটেঙাৰ সোৱাদটো দিলে মই বেছি ভাল পাওঁ, এই টেঙা টেঙা হৈ যায়। আৰু ঔটেঙাটো খাবলৈ মানে পিঠাগুড়ি আঞ্জাত বেষ্ট, আৰু সেইটো কাৰণে ঔটেঙা লৈছোঁ। আৰু এয়া চাউলখিনি যে তিয়াই থৈছিলোঁ, তিয়াই থৈ দিয়া নাই, মানে ডাল ধোৱা ধুই কিনে মানে বাৰে বাৰে কেইবাবাৰো ধুইছোঁ, ধুই কিনে সেনেকৈ থৈ দিছোঁ, অলপ ঢিলা হৈ গৈছে। এয়া উৰালত খুন্দি লৈছোঁ, ইয়াতে দিছোঁ নহৰু, জলকীয়া আৰু জালুক দিছোঁ। তাৰপিছত ঔটেঙাটোও ভালদৰে ধুই কাটি লৈছোঁ। এতিয়া ঔটেঙাটো অলপ মানে থেতিলাই ল'ম, যাতে তাৰ ৰসখিনি ওলাই যায় আঞ্জাখিনিত। হোটেল ৰেষ্টুৰেণ্টবোৰত গৈ আমি যিমানেই দামী বস্তু কিনি নাখাওঁ কিয়, যেনেকৈ বাটাৰ চিকেন, চিলি চিকেন, মালাই কাৰী আৰু ডাল বাটাৰ, কিবা কিবি বহুত আছে, সেইবোৰ যিমানে নাখাওঁ কিয় আমি ঘৰত বনোৱা থলুৱা আঞ্জাবোৰৰ সোৱাদ কিন্তু একদমেই বেলেগ। আৰু এই সোৱাদবোৰ কিন্তু আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যি নহওক কেৰাহী বহাই দিলোঁ, এতিয়া তেল দিলোঁ আৰু গোটা জিৰা কেইটামান দি দিছোঁ আৰু পিঁয়াজো দি দিছোঁ। এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। তেলত অলপমান হালধিও দি দিছোঁ। এইখিনি ভালদৰে লৰাই লৈ এতিয়া ঔটেঙাখিনি দি দিম। ঔটেঙাখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। মায়ে কৈছিলে মোক এইটো ৰঙচুৱাকৈ ভাজি ল'বি বুলি, তেতিয়া খাবৰ কাৰণে ভাল হ'ব। আৰু এদিন মই বনাইছিলোঁ ঔটেঙা আৰু কি বনালোঁ, দালি বনালোঁ ঔটেঙাটো ৰঙচুৱা হোৱা নাছিলে, মোক যিটোহে গালি দিছে নহয়, এইটোতো ৰঙাকৈ ভাজিব দিছিলোঁ, তই কিয় ৰঙাকৈ ভাজা নাই বোলে। মোৰ যে হাঁহিও উঠিছে, মানে কি মই হ'ব দে, নেক্সট টাইম মই ৰঙচুৱাকৈ ভাজি ল'ম। সেইটো কাৰণে আজি ৰঙচুৱাকৈ পূৰা ভাজিছোঁ, একদম ফ্ৰাই কৰি। আঞ্জাত আকৌ গৰম পানী দিলেহে ভাল লাগিছে, সেইটো কাৰণে মই ছাইডত গৰম পানীও দি দিছোঁ। আৰু আপোনালোকেও গৰম পানী কৰি ল'ব আগতীয়াকৈ। আৰু এতিয়া পানীখিনি জোখমতে দি দিছোঁ আৰু নিমখখিনিও দি দিছোঁ। এইখিনি ভালদৰে উতলোৱাৰ পিছতহে ইয়াতে পিঠাগুড়িখিনি দি দিম, খুন্দি থৈ দিয়া পিঠাগুড়িখিনি দি দিম। আৰু ইফালে গাহৰি মাংস ফ্ৰাই কৰি আছিলোঁ আলু আৰু মটৰ দি, সেইখিনি অলপ দেখাই দিওঁ বুলি ভাবিলোঁ, দেখাই দিলোঁ। আৰু এয়া আঞ্জাৰ আমাৰ উতল আহিছে ইমান ধুনীয়াকৈ। এনেকুৱা উতল আহিলেহে মানে পিঠাগুড়িখিনি দিব লাগে। আৰু পিঠাগুড়িখিনি দিয়াৰো নিয়ম আছে, এনেই গোটেইখিনি ঢালি দিব নালাগে, তেতিয়াহ'লে আঞ্জাখন গোটা গোটা হৈ থাকিব পিঠাগুড়িটো। সেইটো কাৰণে এনেকৈ উতল অহা যোনফালে উতল আহিছে, সিফালেহে তাৰ ওপৰে ওপৰে এনেকৈ ভালদৰে হাতখনেৰে এনেকৈ দিব লাগিব। মাজে মাজে লাৰিও থাকিব লাগিব, ডাঠ হৈছে নে পাতল হৈছে আঞ্জাখন চাবৰ কাৰণে। এই পাতল হোৱাৰ কাৰণে মই আকৌ থৈ দিছিলোঁ পিঠাগুড়ি, সেইখিনিও গোটেইখিনিয়ে দি দিছোঁ, গোটেইখিনিয়ে লাগিছে। এইখিনি দিয়াৰ পিছত অলপ সময় উতল আহিবলৈ দিম। তাৰপিছতে এতিয়া ভাজি থৈ দিয়া মাছ কেইপিচো দি দিম। দিয়াৰ পিছত আমাৰ আঞ্জা ৰেডি হৈ যাব। আৰু মাজে মাজে মই ঔটেঙাকেইটা যে অলপমান হেঁচি দিছোঁ কৰচখনেদি, যাতে তাৰ টেঙা ভাৱটো ওলাই আহে, টেঙা ৰসটো, তেতিয়া খাবলৈ আঞ্জাখন আৰু সোৱাদ লগা হয়। আৰু দি দিছোঁ মাছ কেইপিচ, আৰু ইয়াতে অকণমান জালুকৰ গুড়ি দি দিম, আৰু তাৰপিছত আমাৰ ৰেডি হৈ যাব আঞ্জা। পিঠাগুড়ি আঞ্জাখন যে ইমানখিনি ডাঠ কৰিব লাগে, ইয়াতকৈ আৰু যদি উতলাই ডাঠ কৰি দিওঁ নহয়, একদম গোটা হৈ যাব। সেইটো কাৰণে ইমানখিনি ডাঠকৈ ৰাখিছোঁ। আৰু ঠাণ্ডা হ'লে আৰু ডাঠ হ'বই, সেইটো ক'বই নালাগে। আৰু এয়া থালখন আজি সজাই লৈছোঁ ধুনীয়াকৈ। বৰালি মাছ, ঔটেঙা, পিঠাগুড়িৰ আঞ্জা আৰু গাহৰি মাংস ভাজি, মটৰ আৰু আলু দি ধুনীয়াকৈ অলপমান জোল কৰি ৰাখিছোঁ। ইমান জোল নহয় আৰু গ্ৰেভি, তাৰে তেলখিনিৰ পৰাই গ্ৰেভি হৈ গৈছে এনেকুৱা। আৰু এয়া বৰালি মাছৰ মুড়ি ঘণ্টা, অলপমান মচুৰ দাইল দি দিছোঁ, আৰু তিয়ঁহ আৰু নেমু এটুকুৰ। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ থালিখন। কেনেকুৱা লাগিছে দেখিবলৈ, আৰু খাবলৈতো বহুত টেষ্টি হৈছিলে। তো আপোনালোকেও এনেকৈ বনাই খাবচোন পিঠাগুড়ি আঞ্জাখন। তো আজিৰ ভিডিঅ'টি ইমানেই, আজিলৈ আহিছোঁ, বাই।